মৰমৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰত কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। যিকেইটা প্ৰশ্ন হয়তো আপোনালোকৰ অহা 2021 টেট পৰীক্ষাৰ কাৰণে বহুত ফলপ্ৰসূ হ'ব বুলি মই আশাবাদী। গতিকে সেই প্ৰশ্নসমূহক মই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছোঁ। প্ৰথমটো প্ৰশ্ন হ'ল, জৈৱমণ্ডল কি? ইয়াত অপশ্যন কেইবাটাও দিয়া আছে, বায়ুমণ্ডল আৰু শিলামণ্ডল, অপশ্যন খ শিলামণ্ডল আৰু জলমণ্ডল, অপশ্যন গ বায়ুমণ্ডল আৰু জলমণ্ডল, অপশ্যন ঘ বায়ুমণ্ডল, জলমণ্ডল আৰু শিলামণ্ডল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, অৰ্থাৎ বায়ুমণ্ডল, জলমণ্ডল আৰু শিলামণ্ডল। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, অৰণ্যত জৈৱিক উপাদান কি? অপশ্যন ক দিয়া আছে উপভোক্তা, অপশ্যন খ দিয়া আছে পচনকাৰী, অপশ্যন গ দিয়া আছে উৎপাদক, অপশ্যন ঘ আছে আটাইকেইটা। 2 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব আটাইকেইটা। মই 3 নম্বৰ প্ৰশ্ন লৈ আহিছোঁ, জৈৱমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কি কাৰণে স্থিৰ হৈ থাকে? অপশ্যন ক দিয়া আছে নাইট্ৰজেন হীৰীকৰণ, অপশ্যন ক দিয়া আছে নাইট্ৰজেন হীৰীকৰণ, অপশ্যন খ দিয়া আছে ঔদ্যোগিক প্ৰদূষণ, অপশ্যন গ দিয়া আছে নাইট্ৰজেনৰ শোষণ, অপশ্যন ঘ দিয়া আছে নাইট্ৰজেন চক্ৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, অৰ্থাৎ নাইট্ৰজেন চক্ৰ। 4 নম্বৰ প্ৰশ্ন আছে কি? পচনকাৰীবোৰ কি? ইয়াত ডেছ হ'ব দীঘলকৈ। অপশ্যন ক দিয়া আছে প্ৰচেষ্টা আৰু মনেৰা, অপশ্যন খ দিয়া আছে বেক্টেৰিয়া আৰু ভেঁকুৰ, অপশ্যন গ দিয়া আছে ভেঁকুৰ আৰু উদ্ভিদ জগত, অপশ্যন ঘ দিয়া আছে মনেৰা আৰু প্ৰাণী জগত। ইয়াত 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন খ, অৰ্থাৎ বেক্টেৰিয়া আৰু ভেঁকুৰ। 5 নম্বৰ প্ৰশ্ন, ভেকুলীয়ে পতংগ ভক্ষণ কৰে, গতিকে ভেকুলীবোৰ কি? অপশ্যন ক দিয়া আছে প্ৰাথমিক উপভোক্তা, অপশ্যন খ দিয়া আছে দ্বিতীয় উপভোক্তা, অপশ্যন গ দিয়া আছে তৃতীয় উপভোক্তা, অপশ্যন ঘ দিয়া আছে উৎপাদক। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, অৰ্থাৎ দ্বিতীয় উপভোক্তা। 6 নম্বৰ প্ৰশ্ন দিয়া আছে, হৰিণবোৰ কি উপভোক্তা? অৰ্থাৎ ইয়াত ক নম্বৰ অপশ্যন দিয়া আছে প্ৰাথমিক উপভোক্তা, খ নম্বৰ দিছে দ্বিতীয় উপভোক্তা, অপশ্যন গ দিয়া আছে পচনকাৰী, অপশ্যন ঘ দিয়া আছে এটাও নহয়। 6 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, অৰ্থাৎ প্ৰাথমিক উপভোক্তা। 7 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনটো অঞ্চলত অতিপাত ঠাণ্ডা পৰে আৰু অলপ কেইমাহমান গ্ৰীষ্মকাল পৰে? ইয়াত অপশ্যন দিয়া আছে টাইগা, খ নম্বৰ দিছে এণ্টাৰ্কটিকা, গ নম্বৰ দিয়া আছে উত্তৰ মেৰু অঞ্চল, আর ঘ নম্বৰ দিয়া আছে তুন্দ্রা অঞ্চল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, অৰ্থাৎ তুন্দ্ৰা অঞ্চল। বন্ধু বান্ধৱীসকল, আপোনালোকে ভালকৈ প্ৰশ্নবিলাক মনত ৰখাৰ কাৰণে চেষ্টা কৰিব, যাতে আপোনালোকে পৰীক্ষাত সফল উত্তীৰ্ণ হয়, তাৰে কামনা কৰিছোঁ। তাৰ পিছৰ প্ৰশ্নলৈ আহোঁ। প্ৰশ্ন নম্বৰ 8 বা 8ম প্ৰশ্ন, ভাৰতৰ মুঠ মাটিকালিৰ শতকৰা কিমান ভাগত অৰণ্য আছে? ইয়াত কেইটা অপশ্যন দিয়া আছে? 4টা অপশ্যন দিয়া আছে। তাৰ ভিতৰত প্ৰথমটো অপশ্যন হ'ল 17.55, খ নম্বৰ দিয়া আছে 11.55, অপশ্যন গ দিয়া আছে 20 নহয়, অপশ্যন গ দিয়া আছে 20, অপশ্যন ঘ দিয়া আছে 30। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক, অৰ্থাৎ 17.55। 9 নম্বৰ প্ৰশ্ন, বায়ুৰ আৰ্দ্ৰতা জোখ সঁজুলিটোৰ নাম কি? বায়ুৰ আৰ্দ্ৰতা জোখা সঁজুলিটোৰ নাম কি? ইয়াৰ ক দিয়া আছে ফটোমিটাৰ, খ দিয়া আছে মেনোমিটাৰ, গ দিয়া আছে হাইগ্ৰোমিটাৰ, ঘ দিয়া আছে হাইড্ৰোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, অৰ্থাৎ হাইগ্ৰোমিটাৰ। অপশ্যন গ হাইগ্ৰোমিটার।
10 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন অঞ্চলত বৰ্ষাৰণ্য 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন অঞ্চলত বৰ্ষাৰণ্য আছে? ট্ৰপিকেল ৰেইন ফৰেষ্ট। অপশ্যন 4টা অপশ্যন আছে। প্ৰথম অপশ্যন আন্দামান, দ্বিতীয় অপশ্যনটো আছে দাৰ্জিলিং, তৃতীয় অপশ্যনটো আছে কৰ্ণাটক, চতুৰ্থ অপশ্যনটো আছে জম্মু কাশ্মীৰ। অৰ্থাৎ প্ৰথম অপশ্যন, ইয়াত আমি জানো যে ভাৰতৰ ট্ৰপিকেল ৰেইন ফৰেষ্ট হৈছে আন্দামান, অৰ্থাৎ অপশ্যন ক আন্দামান। 11 নম্বৰ প্ৰশ্ন, পৃথিৱীত কাৰ্বন ডাই অক্সাইড নথকাহেঁতেন ভূপৃষ্ঠৰ উষ্ণতা কেনে হ'লহেঁতেন? কেইটামান 4টা অপশ্যন দিয়া আছে ইয়াত। অপশ্যন ক একে নাথাকিলেহেঁতেন, অপশ্যন খ বাঢ়ি গ'লেহেঁতেন, অপশ্যন গ কমি গ'লেহেঁতেন, অপশ্যন ঘ অনিশ্চিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, অৰ্থাৎ কমি গ'লেহেঁতেন। 12 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ জলবায়ু কি গেছৰ গাঢ়তা বৃদ্ধি হোৱাৰ কাৰণে সংকটাপন্ন হৈছে? পৃথিৱীৰ জলবায়ু কি গেছৰ গাঢ়তা বৃদ্ধি হোৱাৰ কাৰণে সংকটাপন্ন হৈছে? সেই গেছটো হ'ল কি? সেই গেছটো হ'ল কি? কাৰ্বন ডাই অক্সাইড গেছ। আমি জানো সাধাৰণতে ইয়াত কাৰ্বন ডাই অক্সাইড গেছ উত্তৰ দিয়া আছে। 13 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বায়ুমণ্ডল 13 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বায়ুমণ্ডল বা জলমণ্ডলত কি থাকে? অপশ্যন ক পানীৰ ভাণ্ডাৰ থাকে, অপশ্যন খ জীৱৰ ভাণ্ডাৰ থাকে, অপশ্যন গ অকল উদ্ভিদ থাকে, অপশ্যন ঘ অকল প্ৰাণী থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পানীৰ ভাণ্ডাৰ থাকে। ধন্যবাদ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যাতে অহা টেট পৰীক্ষাত আপোনালোকে সফলভাৱে উত্তীৰ্ণ হয় তাৰে কামনা কৰি মই আজি এইখিনি ভিডিঅ' শেষ কৰিছোঁ। আৰু ভাল লাগিলে আপোনালোকে প্লিজ মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।